Hello YouTube family, welcome back to my channel Afjal Vlogs. ini ঘৰৰ এৰিয়া হয় গোটেইখিনি গলি পানী জমা হ'ল আজি অলপ বৰষুণ দিছিল তো বৰষুণত পানী জমা হৈ গ'ল এইটো আমাৰ গলিটো তেতিয়া ওলাই যাম আজি গৈ আছো আপোনাৰ ভলিবল খেলিবলৈ মানে এই ফুটবল নিচিনা বলটো যে ভলিবল বেছিটো নাজানো এতিয়া বাবলু আহি গ'ল এতিয়া বাইকত উঠি লওঁ ভলিবল খেলি আহোঁ বলক লকডাউনৰ মাজত আৰু কি কৰিম ঘৰতে বহি বোলো বৰ হৈ আছোঁ কিন্তু মাস্কখন মৰা নাই আৰু ইয়াৰ ঘৰৰ ওচৰতে যিহেতু খেল খেলিম এইটো আমাৰ গলিটো এই গলিটো এইফালে ৰাইট চাইডে যদি যাওঁ তেনেহ'লে আমি মৰিগাঁও টাউন পাম এতিয়া আমি যাম এইফালেদি আমাৰ বজাৰখন পুৰা বজাৰখন পাই যাম বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আগত আৰু এজন উঠিব আৰু তিনিজন পুলিচে পালে বজাই দিব এতিয়া মনে মনে পলাই যাব লাগিব তো এতিয়া আমি আহি পাই গৈছোঁ দাদাহঁতৰ ঘৰ এই দাদাহঁতৰ ঘৰ এতিয়া কামগছ দাদী আসসালামু আলাইকুম যোনে ভিডিঅ'টো চাব তো এতিয়া ভলীবল খেলাৰ আগত আমি বোলো দাদাহঁতৰ ডাইৰেক্ট পাকঘৰটোত সোমাই যাওঁ এয়া দাদা লুংগি চুংগি পিন্ধি একে পুৰা বিচনাত বহি আছে দাদা বলক আমি ভলীবল খেলিব মাইকেল ভাই তো আহি পাই গ'ল আমাৰ মেম্বাৰজন এয়া এই চাইড দিয়া না ভিডিঅ'টো তো আমাৰ মই বাবলু আৰু মোৰ মোবাইলত সোণমণি জিঅ' বুলি ছেভ কৰা আছে কিয়ে হয় তো 3 নম্বৰ মেম্বাৰজন আহি গ'ল এতিয়া 3জন হাই পুলিচ আহিব বুলি বাৰু ওলাই যাওঁ যদি ৰাস্তাত লগ পোৱাটো গম পাব তো ক্ষমা কৰিব আৰু ছাৰ যদি বাই চান্স এই ভিডিঅ'টো দেখা পাই যায় আৰু বাধ্যত পৰি আৰু লোকেল জেগাত আৰু ঘৰৰ ওচৰত যাবলগীয়া বাধ্যৰ মানে লকডাউনৰ সময়ত এতিয়া কোনফালেদি যাওঁ কেনেকৈ যাওঁ লাইটৰ ভিডিঅ'টো বলক এইখনে হ'ল আমাৰ তিনিআলিখন তো এতিয়া যাম আমি এইফালে বিলিগিবৰ তো এয়া গৈ আছোঁ বিলিগিবৰ ভলীবল খেলিবলৈ আহোঁ কালি আহিছিলোঁ অলপো খেল নাজানো কিন্তু আজি আকৌ ট্ৰাই কৰিম তো ভাবিলোঁ এটা ভিডিঅ' এটা বনাওঁ আৰু ব্লগ এটা তো আমাৰ ঘৰৰ কাষৰ আপোনাৰ মৰাপাট খেতি এইফালে আছে তাৰপিছত এইটাৰ লগত লাগি আছে কলংখন তাৰ মানে মৰাপাটৰ সিফালে কলংখন লাগি আছে এইখন কলংখন দেখিবলৈ পাইছে এইয়া কলংখন দেখিবলৈ পাইছে চাগে এইয়া কলং এইফালে আকৌ এখন আছে বিল দন্দুৱা বিল এইটো কলংখন এটা অংশ হয় ইয়াত বৰশী মাৰি আছে দেখিবলৈ পাইছে তো আমাৰ এইফালে প্ৰায় ধান কাটিব হৈছে আপোনালোকে এইফালে কাটিছেনে নাই কমেণ্ট কৰি জনাওক আমাৰ ইয়াত কাটিছে আৰু বহুত কষ্ট এতিয়া বহুত পাইছে কাটিবলগীয়া হৈছে উপায় নাই আৰু তো আহি পাই গ'লোঁ খেলপথাৰ এনেকৈ খালি এতিয়া নামি যাব লাগিব এয়া দেখিবলৈ পাইছে ইয়াতো ধান চান মাৰি আছে তাৰ মাজেদি পথাৰৰ মাজেদি নামি গৈছোঁ আজি কম খেলিম আৰু কিন্তু খেলিব বেছি নাজানো কালি খেলিব আহিছিলোঁ যি লাজত পৰিলোঁ আজি চাওঁ কিমানখিনি পাৰোঁ ট্ৰাই কৰিম তো ইয়াত দেখিবলৈ পাইছে প্লেয়াৰ বহুত ৰেডি আপোন ভাই ট্ৰু লাভ পাই গ'লোঁ খেলপথাৰ এইখনে ভলীবল খেলপথাৰ ইয়াৰে সৰু ল'ৰা ছোৱালী তামাম এতিয়া খেলিব লাগে আৰু ৰ'দ পুৰা ৰ'দ দি আছে ইয়াত গোটেইকেইটা খিলাড়ী আছে লম্বু ভাই কিবা এটা কেমেৰা সন্মুখত কৈ দিয়া এইটো আমাৰ জামাই কৰাণ মোক খেলা ল'বি নাই খেলা ল'ব নাই খেলা ল'ম সেই তাত থাকিবি
এই পুষ্ট বাহিৰত ভিডিঅ' কৰিব নালাগে, ভিডিঅ' কোনে কৰিব? ভিডিঅ' কৰা মানুহ আনিছো নহয় মই। কোন ভিডিঅ' কৰা মানুহ আনিছো ক'ত থাকিম? থাকিব? আমাৰ আছে নহয় পাপ্পু মাইকেল। তো আমাৰ কমেডিয়ান পাপ্পু মাইকেল চেনেলত পাই যাব। মোৰ ডিছক্ৰিপশ্যনত লিংকটো থাকিব। তো সেইটো চেনেলত আমাৰ ইয়াৰ ভিডিঅ' পাই আছে চাগে, প্ৰায় গমেই পাইছে। ইয়াৰ মাজতে ৰিচেণ্টলি আমি এটা মানে ভিডিঅ' সিহঁতে বনাইছিল, তাত মই ডেড বডি আছিলোঁ। তো সেই ভিডিঅ'টো চাব, যিটো ডেড বডি আছিল ময়ে আছিলোঁ, বেলেগ কোনো নাছিল। ডেড বডি কেনেকৈ গম পাওঁ, মুখখন ঢাকি থৈ দিছিলোঁ। তো এইটো বল এতিয়া আজি খেলিম, কিবা বোলে কস্কো কোম্পানী বল হয়। তো ইয়াত নামটো ভালকৈ দেখুৱাই আছোঁ। তো ভিডিঅ'টো চাই যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক এটা কৰি দিয়ক।